নমস্কাৰ আসামিজ হেল্থ অফিচিয়েল চেনেললৈ স্বাগতম জনাইছো মৰমৰ বন্ধু বান্ধৱীসকল আজি নতুন অসম চৰকাৰৰ চাকৰি আপডেট লৈ আহিছো আজি আপডেটটো চোৱাৰ আগতে এটা ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনত গৈ অলট গৈ ক্লিক কৰি ৰাখিব এনে ধৰণৰ জব আপডেট চাই থাকিব বাবে তো আহক বন্ধুসকল ভিডিওটো আৰম্ভ কৰো পিডব্লিউডি আসাম ৰিক্ৰুটমেন্ট 2022 এখনে ইয়াৰ অফিচিয়েল এডভাৰটাইজমেন্ট হয় তো দেখিব পাৰিছে এগেটা ভ্যাকেন্সি 3rd গ্ৰেড আৰু 4th গ্ৰেড হ'ব তো ইয়াৰ তলৰ ফালে চাব পাৰিছে ইয়াৰ পোষ্ট কিটাৰ নাম ইয়াত দিয়া আছে প্ৰথমতে আছে জুনিয়ৰ এসিস্ট্যান্টৰ দুটা পোষ্ট আছে আৰু এটো 3rd গ্ৰেডৰ পোষ্ট হ'ব ইয়াৰ মান্থলি দৰমহাটো 14000 পৰা 60500 টকা লৈকে পাব লগত গ্ৰেড পেটো থাকিব 1200 টকা আৰু ইয়াৰ এডুকেশন কোৱালিফিকেশনটো বেচেলৰ ডিগ্ৰী কমপ্লিট কৰিব লাগিব যিকোনো ষ্ট্ৰীমত অৰ্থাৎ আপুনি বিএ বিকম বিএসসি যোনটোতে নহওক আপুনি আবেদন কৰিব পাৰিব আৰু ইয়াৰ লগত কম্পিউটাৰ নলেজ থাকিব লাগিব ইয়াৰ পিছত আছে ইয়াৰ এজটো 18 পৰা 42 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব যদি আপুনি এসসি এসটি ক্যান্ডিডেট হয় তেনেহলে 5 বছৰ অতিৰিক্ত পাব তো এই বয়সৰ সীমাটো দুইটা পোষ্টৰ বাবে সেম হয় ইয়াৰ পিছত আছে পিয়ন পোষ্টৰ এটাই পোষ্ট আছে আৰু এটো 4th গ্ৰেডৰ পোষ্ট হ'ব ইয়াৰ মান্থলি দৰমহাটো 12000 পৰা 52000 টকা লৈকে পাব আৰু ইয়াৰ গ্ৰেড পেটো আছে 3900 টকা আৰু ইয়াৰ বাবে কেৱল 8% আপুনি আবেদন কৰিব পাৰিব আৰু বিশেষ একো নালাগে ইয়াৰ পিছত দেখিব পাৰিছে ইয়াত এজটো আছে এজটো মই প্ৰথমতে কৈছো 18 পৰা 42 বছৰলৈকে আবেদন কৰিব পাৰিব ইয়াৰ পিছত আছে এই পোষ্টকিটা আবেদন কৰিব হলে কি ডকুমেন্টস লগত গাঁঠি দিব লাগিব প্ৰথমতে আছে এডুকেশন কোৱালিফিকেশনৰ সাৰ্টিফিকেট আৰু মাৰ্কশিট লগত গাঁঠি দিব লাগিব ইয়াৰ পিছত আছে এজ প্ৰুফৰ সাৰ্টিফিকেট ইয়াৰ পিছত আছে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচনৰ সাৰ্টিফিকেট আৰু লগত 3 কপি পাছপোৰ্ট সাইজ ফটো লগত গাঁঠি দিব লাগিব ইয়াৰ পিছত আছে কেনেকৈ আপুনি আবেদন কৰিব পাৰিব তো এই আবেদনটো অফলাইন জৰিয়তে কৰিব লাগিব অৰ্থাৎ আপুনি নিজে গৈ অফিচত জমা কৰি আহিব লাগিব যদি আপুনি ভাবিছে পোষ্টেল যোগে আবেদন কৰিব পাৰিব নে নোৱাৰে ইয়াত লিখা আছে পোষ্টেল যোগে আবেদন কৰিলে ৰিসিভ কৰা নহব অৰ্থাৎ পোষ্টেল যোগে আবেদন কৰিব নোৱাৰিব ইয়াৰ পিছত আছে জুনিয়ৰ এসিস্ট্যান্টৰ সিলেকশন প্ৰসেসটো ইয়াত দেখিব পাৰিছে 2 ঘণ্টা ৰাইটিং টেষ্ট লোৱা হ'ব তো ইয়াৰে সিলেবাসটো দিয়া আছে জেনাৰেল এৰিথমেটিক জেনাৰেল ইংলিশ আৰু জেনাৰেল নলেজ এই তিনটা সাবজেক্টৰ ৰাইটিং এক্সাম আহিব ৰাইটিং এক্সাম পাস কৰাৰ পিছত আপুনি ভাইবা অৰ্থাৎ ইন্টাৰভিউ দিব লাগিব আৰু লগত কম্পিউটাৰ টাইপিং টেষ্ট দিব লাগিব এটো আছিল জুনিয়ৰ এসিস্ট্যান্ট পোষ্টৰ সিলেকশন প্ৰসেসটো ইয়াৰ পিছত আছে পিয়ন পোষ্টৰ কেৱল ইন্টাৰভিউ থাকিব সো ইয়াৰ ইন্টাৰভিউ নহবা ৰাইটিং টেষ্টৰ এই সকলোবোৰ ডিটেইলছ আপুনি অফিচৰ নোটিছ বৰ্ডত মাৰি দিব সো আপুনি তাৰ পৰা চাই লব পাৰিব ইয়াৰ পিছত আছে আপুনি আবেদন কৰিব হলে কোনখন ফৰ্ম লাগিব কেনেকৈ আবেদন কৰিব তো ইয়াত দেখিব পাৰিছে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিলআপ কৰি আপুনি আবেদন কৰিব লাগিব লগত ইয়াত কাউন্সিল কোড ফিস ষ্টাম্প 10 টকীয়া ষ্টাম্প লগাব লাগিব আৰু কোনটো অফিচত গৈ আপুনি আবেদন কৰিব লাগিব অৰ্থাৎ জমা কৰিব লাগিব ইয়াত দিয়া আছে অফিচ অফ দা সুপাৰিনটেন্ডিং ইঞ্জিনিয়াৰ পিডব্লিউডি হাফলং সাৰ্কেল হাফলং ডিমাহাছা তো এই অফিচত গৈ আপুনি জমা কৰিব লাগিব আৰু এই অফিচৰ নোটিছ বৰ্ডতে ইয়াৰ ইন্টাৰভিউ ডেট সময় এই সকলোখিনি নোটিছ বৰ্ডত মাৰি দিব ইয়াৰ আবেদনৰ ফৰ্মখন আমাৰ ভিডিওটোৰ ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰিব আৰু এই এডভাৰটাইজমেন্টখন যদি আপুনি চাব বিচাৰিছে তেনেহলে এই এডভাৰটাইজমেন্টৰ লিংকটো আমাৰ ভিডিওটোৰ ডেসক্ৰিপচনত দি দিম ইয়াৰ পিছত আছে ইয়াৰ লাষ্ট ডেটটো দেখিব পাৰিছে 20 জানুৱাৰী 2022 তাৰিখলৈকে ইয়াৰ লাষ্ট ডেটটো হয় আৰু আপুনি জমা কৰিব লাগিব ডুৰিং অফিচ টাইম অফিচ খোলা সময়ত আপুনি জমা কৰিব লাগিব তো বন্ধুসকল আজি আপডেট ইমানে আছিল আপডেটটো পাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু বন্ধুসকলে শ্বেয়াৰ কৰি দিব পুনৰবাৰ লগ পোৱাৰ আশাতে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ।